দিনৰ গৰমৰ বন্ধ বুলি ক'লেই কিবা এটা আৱেগ জড়িত হৈ আছে নহয় জানো। গৰমৰ বন্ধ শব্দটোতে লুকাই আছে এটা বুজাব নোৱাৰা অনুভূতি আৰু স্মৃতি। কিন্তু আগৰ দিনৰ গৰমৰ বন্ধ বুলিলে মাত্ৰ মামাৰ ঘৰখনে হৈছে সৰ্বোচ্চ। গৰমৰ বন্ধ আৰম্ভ হোৱাৰ লগে লগে মামাৰ ঘৰলৈ যাবলৈ সাজু হৈ যাওঁ, কিন্তু এতিয়া সেইবোৰ নাই, দেখিবলৈ পোৱা নাযায়। আজিকালি গৰমৰ বন্ধ বুলি পেলাই ৱাটাৰ পাৰ্ক যোৱা, একলেণ্ড যোৱা বা পাৰ্ক যোৱা, বহুতেতো বাহিৰলৈ ফুৰিবলৈও যায়। আগতে ছমহীয়া পৰীক্ষা শেষ কৰি উঠি গৰমৰ বন্ধ হৈছিলে, তাৰপিছত ৰিজাল্ট দিছিলে, কিন্তু আজিকালি নাই। শেষ হ'ব, ৰিজাল্ট দিব, তাৰপিছতহে গৰম বন্ধটো দিয়ে। সেই ল'ৰা ছোৱালীৰ সময়ো নাই, টিউচন এনি টাইম থাকিব, সেইকাৰণে কোনো লৰচৰ হ'ব নোৱাৰে। টিউচনৰ উপৰিও আজিকালি কম্ফু, কেৰেটে, চুইমিং পঢ়াৰ লগতে বিভিন্ন ধৰণৰ ক্ষেত্ৰতো ল'ৰা ছোৱালীক আগবঢ়াই নিব লাগিব, যে সেইবিলাক ক্লাছবিলাক থাকে কাৰণে আজিকালি ঘৰলৈ যাবলৈ পোৱা সুবিধা কোনো বন্ধৰ সেই আৱেগক, সেই মাদকতাবোৰ কিন্তু আগৰ নিচিনাকৈ